GS গোট ফাৰ্মত আপোনালোকক স্বাগতম। মোৰ এইটো 2 নম্বৰ ভিডিঅ'। আজি মই আপোনালোকক ছাগলীৰ ঘাঁহ আৰু ফিড মেনেজমেণ্ট যোনটো থাকে এইটোৰ বিষয়ে আপোনালোকক জনাম। মই কি ধৰণেৰে ঘাঁহ খেতি কৰিছোঁ আৰু আগৰ ভিডিঅ'ত প্ৰথম ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ শুকান ঘাঁহৰ মেনেজমেণ্ট কেনেকৈ কৰিব, শুকান ঘাঁহৰ খেতি কেনেকৈ কৰিব, কোনটো ঘাঁহেদি আপুনি শুকান ঘাঁহ উৎপাদন কৰিব পাৰিব, কোনটো খেতি দি, এইটো মই আপোনালোক আজি মই এইটোও দেখাম। আৰু নেপিয়াৰ খেতিৰ বিষয়েও কিছু কথা আপোনালোকক জানিবলৈ দিম। মোৰ নেপিয়াৰ খেতিটো আপোনালোকক লৈ যাম। তো মোৰ এইটো হ'ল চাহ খেতি, আৰু এই চাহ খেতিত মই বহু ধৰণৰ গছ লগাইছোঁ। বিশেষকৈ যোনটো এইটো মহানিম বুলি কয়, মিঠা নিম বুলি কয়, এইটো গছ বহুত আছে। এইটো গছ বহুত আছে আৰু আপোনালোকে এইটো দেখিবলৈ পাই আছে, এইটো তাক এইটো এটা চিৰিজৰ গছ, চিৰিজ যোনটো বাগানত থাকে, এইটো বাগান চিৰিজ। আৰু এইটো মহানিম বা মিঠা নিম যিয়ে নকয়, আমাৰ ইয়াতে বাকাইনো বুলি কয় ইয়াক। তো চাই লওক আপোনালোকে, এই বাগানত গোটেই এইবিলাকে গছ আছে। মোৰ 40 বিঘা চাহ বাগান আছে। গোটেই বাগানতে মই এইবিলাকে গছবিলাক লগাই থৈছোঁ গোট ফাৰ্মিঙৰ কাৰণে। আৰু লগতে মই বাগানত 12x12 ডিষ্টেঞ্চত তামোল গছো লগাই থৈছোঁ। আপোনালোকৰো যদি বাগান আছে তেনেহ'লে বাগানত এনেকৈ তামোল লগাব পাৰে। আপুনি 2 কিচিমৰ আপোনাৰ উপাৰ্জন হ'ব, তামোলৰ বেলেগকৈ হ'ব আৰু চাহপাতৰ বেলেগকৈ হ'ব। তো আহক আপোনালোকক মই নেপিয়াৰ খেতিত লৈ। তো এইটো হ'ল আপোনাৰ গামাৰি গছ বুলি কয়। এইটোও ছাগলী ফাৰ্মিং কৰোঁতে ঘাঁহৰ কাৰণে বহুত উপযোগী। কিন্তু ছাগলীয়ে ইয়াৰ পাতটো কম খায়, ইয়াৰ দান্থাটো বেছিয়ে খায়। পাতটো অলপ কমকৈ খায়, তথাপিও ছাগলীৰ ঘাঁহৰ কাৰণে চলি যাব। চাই লওক আপুনি, চাৰিওফালে চাই লওক, বহুতকেইটা মই গছবিলাক ৰুই থৈছোঁ। ইয়াৰে পৰা মই পাতবিলাক ছিঙি মই ছাগলীক খুৱাওঁ। তো আহক মোৰ নেপিয়াৰ খেতিত। কঁঠালৰ গছটো 30-40টামান লগাই থৈছোঁ, কিন্তু ইহঁতৰ গ্ৰ'থটো বহুত কমকৈ হয়। এইটো 2 বছৰত এইখিনিয়ে ডাঙৰ হৈছে। কিন্তু যোনটো মই মহানিম বুলি ক'লোঁ আপোনালোকক, এইটো যোনটো গছ, এবছৰতে বহুত ডাঙৰ হৈ যায়। এবছৰতে আপোনালোকে ছাগলীক ছিঙি খুৱাব পৰা হৈ যায়। এইটো আৰু 2 বছৰত যথেষ্ট পিক আপ লৈ লয়। বহুত সোনকালে ইয়াৰ গ্ৰ'থটো আহি যায় আৰু ঘাঁহটো বহুত ভাল পৰিমাণ আপোনালোকে ইয়াৰ পৰা ঘাঁহৰ উৎপাদন কৰিব পাৰিব। নেপিয়াৰ খেতি এতিয়া কাটি মানে খোৱাকৈ আৰু বাঢ়ি আহি আছে। আৰু এইফালে মোৰ পিছফালে এইটো আৰু 1.5 বিঘামান মাটি, আৰু এইফালে আছে 1.5 বিঘামান মাটি হাল মাৰি পেলাই মই এৰি দিছোঁ। ইয়াতে মই এতিয়া বেলেগ ধৰণৰ ঘাঁহ লগাম। ইয়াতে বেলেগ ধৰণৰ বুলি ক'লে আমাৰ এতিয়া চাব গ'লে অসমত সকলো জেগাতে পায় চৰগম ঘাঁহ। আৰু এটা বাহিৰৰ পৰা এবিধ ঘাঁহৰ বিধান আনিছোঁ মই। এই ঘাঁহটোও মই পেলাম, আৰু পেলোৱাৰ সময়তো মই ভিডিঅ' বনাম, কি ধৰণে পেলাম, মই কি ধৰণে এইটো ঘাঁহৰ খেতি কৰিলোঁ, এইটোও মই আপোনালোকক জনাম। তো এনেকৈ ঘাঁহৰ খেতিটো কৰিব লাগে ছাগলী ফাৰ্মৰ কাৰণে। আৰু এইটো নেপিয়াৰৰ খেতি, আৰু নেপিয়াৰ ঘাঁহটো ছাগলী ফাৰ্মৰ কাৰণে কিমান দৰকাৰী এইটো মই আপোনালোকক জনাম এতিয়া। ছাগলীয়ে সহজভাৱে ইয়াৰ ডাইজেষ্টটো হয়, নেপিয়াৰ ঘাঁহ বা নহয়, এইটো মই আপোনালোকক জনাম। এইটো যোনটো এতিয়া চাফা কৰি হাল মাৰিছোঁ বুলি ক'লোঁ মই, এইখিনি জেগাটো মোৰ গোটাই নেপিয়াৰে আছিল, কিন্তু মই 1 বিঘামান নেপিয়াৰ ঘাঁহটো উঠাই দিছোঁ। উঠাই পেলাই এতিয়া মই এইটো 2 চাচ মাৰি এৰি দিছোঁ। ইয়াতে ঘাঁহ বন এতিয়া ওলাই গৈছে। ইয়াতে আকৌ মই গোবৰ দি ফালে আকৌ মই ইয়াতে ঘাঁহ পেলোৱাৰ ব্যৱস্থাটো মই কৰিম। তো আহক, ইয়াতেও নেপিয়াৰৰ লগত আৰু এবিধ নেপিয়াৰ ঘাঁহ আছে। এইটো নেপিয়াৰ ঘাঁহৰ খেতি, আৰু পিছফালে আপোনালোকে চাইছে এইফালে গোটেই নেপিয়াৰ ঘাঁহৰে খেতি এইটো। আৰু এইটোও কিন্তু একচুৱেলি নেপিয়াৰে বুলি কোৱা হয় ইয়াক। কিন্তু ইয়াতে যোনটো আমাৰ চাহৰ কোম্পানীবিলাক থাকে, এইটো জেগাত এইটো লগোৱা হয়, ইয়াক গুটিমালা বুলি কোৱা হয়। এইটো ছাগলীৰ কাৰণে কিমান দৰকাৰী বুলি ক'ব গ'লে, মই আজিলৈকে ছাগলী ফাৰ্মিঙৰ মই যোনটো ৰিজাল্ট পাইছোঁ, কিন্তু মই নেপিয়াৰতকৈ ভাল মই এইটো ঘাঁহৰ ৰিজাল্ট পাইছোঁ। ছাগলী এইটো বহুত ধুনীয়াকৈ খায় আৰু ডাইজেষ্টৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু ছাগলীৰ ৱেইট গেইন কৰাৰ কাৰণেও এইটো কোনো ধৰণৰ ক্ষতি নহয়। এতিয়া অলপ আগত আপোনালোকক মই কৈছিলোঁ নেপিয়াৰ ঘাঁহ কিমান উপযোগী আৰু কি ইয়াৰ বেনিফিট আছে আৰু কি ইয়াৰ বেনিফিট নাই। মোৰ 5 বছৰৰ এক্সপিৰিয়েঞ্চত মই চাব গ'লে মই আপোনালোকক কৈ আছোঁ, নেপিয়াৰ ঘাঁহ ছাগলী ফাৰ্মিঙৰ কাৰণে ইমান উপযুক্ত নহয়। কিয় নহয়, ইয়াতে ইয়াৰ প্ৰ'টিন লেভেলটো 14% কিবা এটা আছে। 14% থকাৰ কাৰণে
এইটো ছাগলীয়ে সহজভাৱে ডাইজেষ্ট কৰিব নোৱাৰে বা ছাগলীক পাতলা পায়খানাৰ প্ৰব্লেম হৈ যায় বা ছাগলীয়ে ৱেইটটো ল'ব নোৱাৰে, ছাগলীয়ে ৱেইট গেইন নকৰে। এতিয়া মই আপোনালোকক নেপিয়াৰ ঘাঁহ বহুত ভাল, নেপিয়াৰ ঘাঁহৰ বিধান লৈ লওক, মোৰ লগত আছে বুলিও মই ক'ব পাৰোঁ। কিন্তু মই এজন ফাৰ্মাৰ আৰু ফাৰ্মাৰক নিশ্চয় যোনটো ভাল ছাজেশ্যনটো দিব লাগিব। সেইকাৰণে মই আপোনালোকক ছাজেশ্যন কৰোঁ, নেপিয়াৰ ঘাঁহৰ খেতি বহুত বেছি পৰিমাণত আপুনি নলগাব। নেপিয়াৰ ঘাঁহ এনেকুৱা ধৰণৰ হয়, নেপিয়াৰ ঘাঁহ নহ'লেও আপুনি ফাৰ্মিং কৰিব নোৱাৰে আৰু নেপিয়াৰ ঘাঁহৰ অকল নেপিয়াৰ ঘাঁহক ডিপেণ্ড কৰি পেলাইও আপোনালোকে ফাৰ্মিং কৰিব নোৱাৰে। তো গতিকে বহুত বেছি পৰিমাণত আপোনালোকে নেপিয়াৰ ঘাঁহ নলগাব। মইতো এইটোৱে এডভাইচ কৰোঁ। হয়তো কোনোবাই যদি নেপিয়াৰ ঘাঁহ ৰিজাল্ট ভাল পাইছে বা নেপিয়াৰ ঘাঁহ দি অকল নেপিয়াৰ ঘাঁহ দি ছাগলী ফাৰ্ম কৰিছে, উন্নত হৈছে, তেনেহ'লে ভাল কথা। কিন্তু মই মোৰ যোনটো অভিজ্ঞতা এইটো মই আপোনালোকৰ মাজত আনি আছোঁ। তো আহক, মই আপোনালোকক আগৰ ভিডিঅ'ত মই কৈছিলোঁ শুকান ঘাঁহৰ খেতি আপোনালোকে কেনেকৈ কৰিব আৰু শুকান ঘাঁহ কেনেকৈ আপোনালোকে ষ্টক কৰি ৰাখিব। এতিয়া ষ্টকটো আপোনালোকক এতিয়া বৰ্তমান দেখাব নোৱাৰোঁ, যিহেতু যোনটো খেতি কৰিছোঁ মই এইটো মোৰ পথাৰতে আছে। এইটো মই এতিয়া 2 মাহ লাগিব আৰু 2 মাহ পিছতহে মই কাটি পেলাই তাৰ পৰা শুকান ঘাঁহটো মই ফাৰ্মৰ কাৰণে ষ্টক কৰিব পাৰোঁ। তো আহক যাওঁ, মই দেখাওঁ মই কি খেতি কৰিছোঁ। এইটো খেতি আপোনালোকে চবেই জানে। এইটো হ'ল মাটিমাহৰ খেতি, যোনটো মাটিকালাই ডাল বুলি কয়, মাটিমাহ বুলি কয়, ইয়াৰ খেতি কৰিছোঁ মই। ইয়াতে মোটামুটি আপোনাৰ 2 বিঘামান আছে ইয়াতে মাটিমাহৰ খেতি, আৰু 6 বিঘা আৰু বেলেগ জেগাত আছে, টোটেল মিলাই পেলাই 8 বিঘা আছে। 8 বিঘা মাটিমাহৰ যোনটো শুকান ঘাঁহ ওলাব, যেতিয়া মাটিমাহক কাটি ল'ম, মাটিমাহ কাটাৰ পিছত এইটো আপোনাৰ মাটিমাহটো ওলাই পেলাই মাটিমাহটো এইখিনিতো ঘৰৰ কাৰণে ব্যৱহাৰ কৰা নহয়। 8 বিঘা যিহেতু বহুত বেছি হৈ যাব, মই এইটো বাকী বিক্ৰী কৰি দিম। আৰু ইয়াৰ পৰা যোনটো ৱেষ্টেজ ওলাব, যোনটো জাবৰবিলাক ওলাব, এইবিলাক মই গোটাই জমা কৰি পেলাই চাপ কাটাৰ মেচিন দি ইয়াক মই কাটি পেলাই এটা ডাঙৰ ৰুমত মই ইয়াক ষ্ট'ৰ কৰি ৰাখিম। এইটো ঘাঁহ মই ছাগলীক শুকান ঘাঁহ গোটাই বছৰটো মই ইয়াৰ কাৰণে মই ব্যৱহাৰ কৰিব পাৰিম। তো আহক আপোনালোকক আৰু এখন আপোনাক খেতি দেখাই আছোঁ, যোনটো মই পল্ট্ৰি ফাৰ্মৰ ফিড মেনেজমেণ্টৰ কাৰণে এইটো মই কৰিছোঁ। যেতিয়া মই আপোনালোকক পল্ট্ৰি ফাৰ্মত দানা বনাওঁ, মোৰ পল্ট্ৰি ফাৰ্মো আছে, 1000 কেপাচিটিৰ লোকেল পল্ট্ৰি ফাৰ্ম আছে। তো মই এইটোও বস্তু আপোনালোকক দেখাই দিওঁ, ইয়াক কি বুলি কয়। ইয়াতে মই জাষ্ট এইবাৰ মই ট্ৰাইহে কৰিছোঁ, এইটো লগাই ফালে হ'ব না নাই বুলি মই ট্ৰাই কৰিছিলোঁ, কিন্তু বহুত ধুনীয়াকৈ হৈছে এইটো। যিহেতু এইটো অসমৰ ক্লাইমেটত ভালকৈ হ'ব বুলি মোৰ এতিয়া এটা বিশ্বাস আহি গ'ল। ইয়াক চয়াবিন বুলি কোৱা হয়, যিহেতু এইটো মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ এইটো ছাইডত বহুত বেছিকৈ হয়। এইটো চয়াবিনৰ চাক এতিয়া কিমান ধুনীয়াকৈ এইটো ফল লাগি আছে, এতিয়া ফলবিলাক ওলাই আছে। এয়া চাক, চয়াবিনৰ এয়া ফলবিলাক ওলাই আছে। এয়া মই এইটো পল্ট্ৰি ফিডৰ কাৰণে মই এইটো ইউজত ল'ম। এইটো কেলছিয়ামৰ কাৰণে বহুত ভাল, ইয়াৰ যোনটো প্ৰ'টিন থাকে, প্ৰ'টিনৰ কাৰণে বহুত ভাল। যদি এইটো নিজে খেতি কৰি পেলাই আপোনালোকে পল্ট্ৰিৰ দানা বনায়, তেনেহ'লে আপোনাক মই ভাবোঁ 25 টকাৰ ওপৰত আপোনালোকৰ দানাৰ খৰচটো নপৰিব। যদি আপোনালোকে এতিয়া কিনা দানা ব্যৱহাৰ কৰে, তেনেহ'লে এতিয়া বৰ্তমান 50 to 53 টকাকৈ এইটো ৰেট চলি আছে। তো আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মই বহুত ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক আপোনালোকক দি থাকিম। এতিয়া ছাগলীৰ বিষয়ে মই প্ৰথম ভিডিঅ' দিছিলোঁ, এতিয়া কিছুদিন পিছত আপোনালোকক মই 2 নম্বৰ ভিডিঅ'টোও দিম আপোনালোকক। আৰু প্ৰেক্টিকেল কি ধৰণে ছাগলীক চিকিৎসা কৰা হয়, ছাগলীক কি প্ৰব্লেম হৈছে, মই কি ট্ৰিটমেণ্ট কৰি আছোঁ, আপোনালোকক মই প্ৰেক্টিকেল ভিডিঅ'ত কৰি দেখাম। মই নিজে যিহেতু ছাগলী ট্ৰিটমেণ্ট কৰোঁ। আৰু 12 তাৰিখে মোৰ ছাগলীৰ লোড আহি আছে। যদি কাৰোবাক ছাগলী লাগে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। বহুত ধুনীয়া ছাগলী আহি আছে, বিগটেল আহি আছে, আপোনাৰ চিৰহি, তোতাপুৰী, গুজৰি আৰু বাৰবাৰী ছাগলী আহি আছে। যদি আপোনালোকক কাৰোবাক লাগে, তেনেহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই এটা কথা কৈ দিওঁ, মই বহুত এতিয়া ভাল ভিডিঅ' দিম। গতিকে আপোনালোকক ছাগলী ফাৰ্ম या পল্ট্ৰি ফাৰ্মৰ বিষয়ত আপোনালোকে জানিবৰ কাৰণে বা ট্ৰিটমেণ্টৰ বিষয়ত জানিবৰ কাৰণে, ফিড মেনেজমেণ্টৰ কাৰণে জানিবৰ কাৰণে আপোনালোকে মোৰ চেনেলখন লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনটো মাটিমাহৰ খেতি আছে, যদি আপোনালোকৰ জাগা দহা জাগা আছে, তাতে পানী জমা হয়,
তেনেহ'লে এইটো খেতি তাতে এইটো জাগাৰ কাৰণে উপযোগী নহ'ব, যিহেতু এইটো মাটি অলপ ডাঙা আছে, ইয়াতে পানী জমা নহয় বা পানীটো বহুত সোনকালে মাটিয়ে টানি লৈ লয়। এনেকুৱা ধৰণৰ মাটিত বহুত ভালকৈ হ'ব। আৰু আপোনালোকৰ যদি দহ জাগা আছে, পানীৰ জামাটো বহুত বেছি থাকে, তেনেহ'লে আপুনি এই ধৰণে এইটো মাটিমাহৰ খেতিটো কৰিব পাৰিব। ধাননি পথাৰৰ মাজে মাজে আলি থাকে, এই আলিৰ মাজে মাজেও আপোনালোকে এনেকৈ লগাব পাৰিব। আলিৰ মাজে মাজে লগাই দিয়ক। যদি আপোনালোকৰ 10 বিঘা 12 বিঘা 15 বিঘা যিখিনি মাটি নহওক, আপোনালোকে আলিৰ মাজে মাজে আপুনি এক ফুট ডিষ্টেঞ্চত লগাই দিয়ক। আৰু মাটিমাহো পাব ইয়াৰ পৰা, আৰু ছাগলীৰ কাৰণে আপুনি শুকান ঘাঁহো পাই থাকিব। বহুজন দাদাবিলাকে ফোন কৰে পাঞ্জাৱৰ পৰা বা ৰাজস্থানৰ পৰা ছাগলী আহোঁতে আপুনি গাঁৱৰ ভুচিটো মোক আনি দি দিয়ক, যিমান লাগে মই দি দিম বুলি কয়। যদি গাঁৱৰ ভুচিটো আমি ইয়াৰলৈকে আনো, তেনেহ'লে আপোনাৰ 17-18 টকা কেজি পৰি যায়। যদি এইটো খেতি আপোনালোকে নিজৰ ঘৰতে বা নিজৰ বাৰীতে আপোনালোকে যদি কৰিব পাৰে, মই ভাবোঁ এইটো আপুনি যিখিনি আপুনি খৰচ কৰিব ইয়াত, এইখিনি আপোনাক ডালৰ পৰা ওলাই যাব। আৰু এই যোনটো ৱেষ্টেজ থাকিব, এইটো আপোনাৰ কাৰণে বেনিফিটহে হৈ থাকিব, আপোনাৰ কাৰণে প্ৰফিটহে হৈ থাকিব। গতিকে ছাগলীৰ ফাৰ্মিঙৰ কাৰণে শুকান ঘাঁহটো বহুত প্ৰয়োজন। সেউজীয়া ঘাঁহ যদি আপোনালোকে ছাগলীক খুৱায়, তেনেহ'লে আপোনাৰ 70% ইয়াতে পানীহে থাকে, 30%হে ছাগলী ইয়াৰ পৰা আহাৰটো পায়। যদি আপুনি শুকান ঘাঁহ খুৱায়, তেনেহ'লে 100% ছাগলীয়ে কিন্তু ঘাঁহটো পাব। আৰু প্ৰটিনটো শুকান ঘাঁহত, সেউজীয়া ঘাঁহতকৈ বহুত বেছি পাব। আৰু ছাগলীৰ যোনটো খাহী ছাগলী বা পঠা ছাগলীৰ গ্ৰ'থটো কিন্তু বহুত সোনকালে ভাল হয় শুকান ঘাঁহ খোৱালে। তো মই ভিডিঅ'টো বহুত দীঘল হ'ল, আপোনালোকৰ লগৰ পৰা মই বিদায় লৈ আছোঁ। আগন্তুক দিনত মই আপোনালোকক আৰু ভিডিঅ' দি থাকিম। 3 দিন পিছত আপোনালোকক মই পল্ট্ৰি ফাৰ্মৰ বিষয়ত, মোৰ পল্ট্ৰি ফাৰ্ম আছে, 1000 পল্ট্ৰি ফাৰ্ম কেপাচিটিৰ পল্ট্ৰি ফাৰ্ম আছে, সোণালী মুৰ্গী আছে এতিয়া বৰ্তমান। মই কি ধৰণে কৰিছোঁ, মোৰ ধৰণৰ পল্ট্ৰিৰ ফাৰ্ম কি ধৰণে বনাইছোঁ, পল্ট্ৰি মেনেজমেণ্ট কেনেকুৱা হয়, ভেকচিনেশ্যন মেনেজমেণ্ট কেনেকুৱা হয়, বা এণ্টিবায়'টিক বা ঘৰুৱা যিবিলাক CRDৰ কাৰণে আমাৰ ঔষধ ব্যৱহাৰ, কি ঔষধ ব্যৱহাৰ কৰোঁ, এইবিলাক গোটেই আপোনালোকক মই আগন্তুক ভিডিঅ'ত মই আপোনালোকক ক'ম। এতিয়াৰ কাৰণে এইখিনিতে মই বিদায় ল'লোঁ।